নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি জানেনে মই কলৈ যাব ওলাইছোঁ একচুৱেলি মই এনেকুৱা এটা জায়গাত যাবলৈ ওলাইছোঁ যোনটো আপোনালোকে বহুত বেছি ইন্টাৰেষ্টিং পাব সো হেতু কাৰণে ভিডিওটো কমপ্লিট চাব আৰু স্পেশালি লৰাসকলৰ বাবে আজি বহুত এটা স্পেশাল খবৰ আনিছোঁ মই তেওঁলোকে শুনি নিশ্চয় ভাল পাব সো আৰু বেছি পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ দেখিছে মই আছো এয়া TVS শোৰুমৰ সন্মুখত আৰু আজি এখন নতুন বাইক লঞ্চ হ'বলৈ গৈ আছে সো আপোনালোকে চাই থাকক আৰু বহুতখিনি কথা আপোনালোকক ক'ব আছে TVS or sales consultant no sales consultant আপোনাৰ নামটো নাম সঞ্জয় দাস হয় সো আজি আপোনালোকৰ কোনখন বাইক লঞ্চ হ'বলৈ গৈ আছে আমাৰ TVS 125cc নাম হ'ল তোমাৰ ৰাইডাৰ নতুনকৈ লঞ্চ হ'ব গৈছে আৰু তোমাৰ এখন যিটো গাড়ী লঞ্চ হ'ব ফিচাৰ্ছ আপোনাৰ 125 যি আছে আপোনাৰ পালচাৰ হওক এই হওক তাতকৈ বহুত বেনিফিট পাব ফুল্লি ডিজিটেল মিটাৰ আহিছে আমি বহুতখিনি পাব গাড়ীখন আপোনাক দেখাই আছোঁ তেতিয়া ভালকৈ গম পাব আচ্ছা ঠিক আছে আপোনালোকে গাড়ীখন চাই লওক তাৰপিছত আপোনালোকে ভিডিঅ'টো চাব এণ্ড তাৰপিছত বাকী ডিটেইলছখিনিও আপোনালোকে গম পাই যাব সো গাড়ীখন যেতিয়া ল'ব মানুহে সো তেতিয়া আপোনালোকৰ কেছ হ'ব নে ফাইনেন্সটো আপোনালোকে দিব হয় আমাৰ কেছ ল'ব মানে ফাইনেন্স ল'ব যদি ফাইনেন্স লৈ আমাৰ ফাইনেন্সৰ মানুহ আছে বহুত ভাল ভাল স্কিম আহিছে তেওঁ আমাক কৈ দিব পাৰিব হয় আমাৰ HDB ফাইনেন্সত আপোনাৰ বৰ্তমান স্কিম চলি আছে 6.99 আৰু লয়েষ্ট ডাউন পেমেণ্ট চলি আছে এইটো পূজাৰ স্পেচিয়েল অফাৰ সো মানে যদি সাপোজ যদি কোনোবা গভৰ্ণমেণ্ট এমপ্লয় নহয় আৰু যদি কোনোবা প্ৰাইভেট এমপ্লয়ো নহয় সো তেওঁৰ যদি বিজনেছ আছে তেতিয়াহ'লে তেওঁ ল'ব পাৰিব নে নাই ফাইনেন্সত বৰ্তমান আমাৰ নন ইনকাম কোভাৰ আমি দি আছোঁ গাড়ী 6.99 খালি টিকেটৰ ডকুমেণ্টছখিনি আমি ভেৰিফাই কৰি সো এনে কাষ্টমাৰৰ মানে কি ডকুমেণ্টছ লাগিব যদি তেওঁলোকে ফাইনেন্সত ল'ব বেংক পাছবুক লাগিব আপোনাৰ ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড লাইট বিল থাকে লাইট বিল লৈ আহিলেও সো বাকিটো আৰু নেসেসারি ডকুমেন্টস নালাগে সকে এইখিনিয়ে ন বেংক পাছবুক মাছবি লাগিব সো বেংক পাছবুক না আমি এটা ক্লাইয়া সিস্টেম আছে সো আপোনালোকে যদি নতুনকে বাইক ল'ব বিচাৰিছে আৰু ইয়াত অলৰেডি নতুন লঞ্চ নহয় আৰু বাকি বহুতো আছে ন বহুতো আছে স্কুটি আছে নেকি স্কুটি আছে স্কুটিও আছে এনি বাইক এনি স্কুটি সো অকল ল'ৰাৰ কাৰণে নহয় ছোৱালীৰ কাৰণেও আছে সো আপোনালোকে চবে আহিব এণ্ড চেক কৰিব বাকিবোৰ দাদাহঁতে বুজাই দিব আপোনালোকক সো এইখন আছে আপোনালোকৰ এড্ৰেছটো কি আছিলে ইয়াৰ খুটিকুটিয়া নগাঁও TVS শ্বৰুম ইন ফ্ৰণ্ট অফ SBI ব্ৰাঞ্চ ন নিয়াৰ SBI ব্ৰাঞ্চ খুটিকুটিয়া আছে মই TVS ফাইনেন্সৰ পৰা কৈছোঁ মোৰ নাম আব্দুল বাছিক আমাৰ TVS ফাইনেন্সৰ আপোনাৰ বহুতখিনি স্কিম চলি আছে বৰ্তমান পূজাৰ উপলক্ষে বিশেষকৈ আপাচিত চলি আছে আপোনাৰ 7.99 আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট জুপিটাৰ চলিছে 6.99 এণ্ট্ৰকত চলি আছে 6.99 প্লাছ আমি ল' ডাউন পে'মেণ্ট দি আছোঁ আৰু ৰাইডাৰত বিশেষকৈ ষ্টুডেণ্টৰ কাৰণে আপোনাৰ 2% ৰেট অফ ইণ্টাৰেষ্টত আমি দি আছোঁ আৰু তাৰোপৰি ডাউন পে'মেণ্ট কম আপুনি গোটেইখন বাইকতে চলি আছে স্পৰ্ট ফাইনেন্স হয় আপোনাৰ ডকুমেণ্টছো কম লাগে আৰু বিনা চেকতো আমাৰ ডেলিভাৰী হৈ যায় আৰু কাৰোবাৰ যদি একাউণ্ট নাথাকে আমি কেছ মুভ কৰি দিওঁ ডিলাৰ পে'মেণ্ট মানে চব ফালৰ পৰা সুবিধাটো কৰি দিছে আৰু ন আপোনালোকে ঠিকে আছে আপোনালোকে আহিব এণ্ড চাব TVS ফাইনেন্সত আপুনি যোগাযোগ কৰিব সো এতিয়া মই আহিছোঁ ছাৰ্ভিচিং চেণ্টাৰত সো ছাৰ্ভিচিং চেণ্টাৰটো ইয়াৰ আপোনাৰ ডিলাৰৰ ভিতৰতে আছে মানে বেক চাইডে সো আপোনালোকে চাওক মই দেখুৱাই আছোঁ সো এতিয়া আপোনালোকক যাৰ লগত মই চিনাকি কৰাব ওলাইছোঁ সেইজন এজন ছিংগাৰ হয়
ডান্সাৰ হয়, কোৰিঅ'গ্ৰাফাৰ ভি হয় ন, কোৰিঅ'গ্ৰাফাৰ ভি হয় এণ্ড বহুত কিবা কিবি আছে, তেওঁ নিজে ক'ব। চাওক। हेलो और मेरा तो मतलब सौभाग्य हो गया ना कि जिमकी दास के ब्लॉग में जीवीएस ब्लॉग में आया हूँ। মানে তাৰো এটা চেনেল আছে, উস্কা ভি এক চেনেল হে, চেনেলটোৰ নামটো তাৰ দুটা চেনেল আছে একচুৱেলি, আৰু এটা কি আছিলে, তিনিটা চেনেল আছে। প্ৰথমটো কোনটো আছিল, সেইটো হ'ল সেইটোত অকল ডান্স ভিডিঅ'জ দি আপোনালোকে চাব, বহুত বেছি ছাবস্ক্ৰাইবাৰ্ছ আছে, 50K আছে। দেন আৰু এটা আছে নতুনকৈ খুলিছে বিং উইথ টডি, সেইটোত নতুনকৈ খুলিছে বাট সি ইমান কনচিষ্টেণ্টলি ভিডিঅ' দিয়া নাই, চ' তাৰ মানে অকণমান ডেড হৈ আছে ইউটিউব চেনেলটো। বাট তাৰ আগৰ চেনেলটো আপোনালোকে চাব, চেক কৰিব আৰু কওক কিবা মোৰ কথা। একচুৱেলি আমি স্কুল ফ্ৰেণ্ডো হয়, 10 years হৈ গ'ল এতিয়া আমাৰ চিনাকি। 10 বছৰ হোৱা নাই, হৈ গ'ল 10 বছৰ। আপোনালোক যদি তাইৰ চেনেলটো চাই ভাল পায়, ভাল অভিয়াছলি পায়, কাৰণে আপোনালোক চাই আছে আৰু তাই বহুত ভালকৈ কৰি আছে, মই চাই আছোঁ। এটা লগৰে যেতিয়া কৰে ভালকৈ, আগতে মই ব্লগিংটো ষ্টাৰ্ট বহুত আগতে কৰিছিলোঁ, 2 বছৰ হৈ গৈছে। তাৰপিছত তাই এতিয়া কৰিছে, চাই পেলাই বহুত ভাল লাগে। চ' এতিয়া মই যিহেতু অলপ মোৰ কিবা চিটুৱেশ্যনৰ কাৰণে মই ইমান ভালকৈ কৰিব পৰা নাই, কিন্তু তাইৰ ডেডিকেশ্যনটো চাই পেলাই ভাল লাগে। চ' সেইটোৱে। থেংক ইউ। চ' ফাইনেলি মই যাক বহুত আগৰ পৰা লগ পামকৈ মানে আশা কৰি আছিলোঁ, আজি ইয়াতে আমাৰ লগ হ'ল। দাদাৰ নাম হ'ল গুঞ্জন। গুঞ্জুজ ব্লগ চবেই চিনি পায় দাদাক, চ' আপুনি কিবা ক'ব? এই চবেই চিনি পায় দিয়ক আপোনাক, পায় মই জানো। চ' অকণমান কিবা ক'ব? আহিলোঁ TVSত আজি, তাইকো লগ পালোঁ, ভাল লাগিছে একেলগে। তেওঁ ইয়াতে ভিডিঅ' কৰিবৰ কাৰণে আহিছে। মই একচুৱেলি নতুন বাইক এখন মানে লঞ্চ হৈছে বুলি শুনিছিলোঁ, বাইক লোৱাৰ কথা ভাবি আছিলোঁ, তো ভাবিলোঁ পটককৈ সোমাই পেলাই বাইকখন চাই যাওঁ মানে। তো তাইকো লগ পালোঁ। জিবিছ ব্লগছ আপোনালোকে চাই থাকিব, জিবিছ ব্লগছ আৰু ছাবস্ক্ৰাইব কৰি দিব। মটৰচাইকেল এখন থাকে আৰু সেই সফলতাটো আমি লাভ কৰিছোঁ। তাৰ বাবে আমি শুভ দিনটো আমি আপোনালোকৰ লগতে আমি লঞ্চিং কৰিবলৈ ওলাইছোঁ। আৰু সেই লঞ্চিঙৰ সময়ত আমাৰ মাজত আছে নগাঁৱৰে আৰক্ষী অধীক্ষক ছাৰ, শ্ৰীযুত আনন্দ মিশ্ৰা IPS ছাৰ, আৰু লগতে আছে গুঞ্জন দা, আৰু আছে গৌৰৱ দা, আৰু লগতে আছে জিমকি। আৰু সেই আমি গোটেইখিনি মিলি কৰি আজি আমি সেই শুভ লঞ্চিংটো আগবঢ়াবলৈ বিচাৰিছোঁ। फीलिंग ग्रेट। कैसा लगा चला के? बाइक चला के कभी भी हमेशा अच्छा लगता है। दिस इज अ न्यू राइडर बाइक ऑफ TVS 125cc। जनरली 500cc चलाने वाले लोगों के लिए थोड़ा इट इज डिफरेंट, सो इट्स फॉर अ चेंज इट्स अ गुड फील। थैंक यू सर। थैंक यू। और मैं बताऊँ तो अगर उसने हेलमेट पहना होता तो शायद वो अपना बाइक खुद ही पार्किंग करता, उसकी बाइक हमें पार्किंग करता। इट्स वेरी सैड एंड अनफॉर्चुनेट कि आदमी 1 लाख का गाड़ी ले लेता है,
1000 रुपये का हेलमेट एक खरीद कर, है ना? तो आप बोलते हैं हमें, जब हम चालान काटते हैं तो लोग कहते हैं अब इतना चालान काटते हैं, हेलमेट क्यों नहीं खरीद के दे देते उस पैसे का? जिस आदमी ने को गाड़ी खरीदने के लिए हमारी ज़रूरत नहीं पड़ी, उसको हेलमेट की हमें क्यों ज़रूरत पड़ेगी? दूसरा, उसको हम हेलमेट दे तो देंगे, पहनाने का शिक्षा उसको कौन देगा? हम दे देंगे, उसको भी जाके घर में रख देगा, थोड़ी भी उसके पास हेलमेट नहीं है या नहीं। तो इसलिए आप लोग भी थोड़ा सा इसको पुश करिएगा, बिना हेलमेट के, हेलमेट पहन के ही सारे गाड़ी पर शूट करेंगे ऐसा बोला, हेलमेट नहीं पहने से सब बेया देखा होता। চ' আকৌ লগ পাম মোৰ আন এটি ব্লগত। যদি এইটো ব্লগ আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ যদি ভাল পাইছে তেতিয়া ব্লগটো লাইক কৰক, লাইক কৰি পেলাই কমেণ্ট কৰক আপোনালোকক কেনেকুৱা লাগিছে। আৰু তো যদি আপোনালোকে এইটো ব্লগটো চাই পেলাই ভাল লাগিছে তেতিয়া আপোনালোকে এইটো ব্লগটো লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক। ব্লগটো কেনেকৈ ছাবস্ক্ৰাইব কৰিব? চৰি ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু কমেণ্টত কওক যে আপোনালোকক এইটো ভিডিঅ'টো কেনেকুৱা লাগিছে, বাইকটো কেনেকুৱা লাগিছে, ইয়াত মাহলটো কেনেকুৱা লাগিছে, আপোনালোকক মই কেনেকুৱা লাগিছোঁ, তাই কেনেকুৱা লাগিছে, তেওঁ কেনেকুৱা লাগিছে, কওক আৰু কি ক'ব লাগে কওক আৰু ইমান কিয় ভাবে আপোনালোকে। যাওক আৰু থেংক ইউ। So till then, stay safe, stay home and take care. Bye bye.